নমস্কাৰ বন্ধুসকল, মাৰ আখল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আনিছোঁ কণীৰ সৈতে লাওৰ আগৰ ভাজি আৰু এটা বিশেষ টিপছ। গতিকে শেষলৈকে চাই থাকিব। তেন্তে বন্ধুসকল, পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কণী ভাজিকণৰ কাৰণে মই বাৰীৰ পৰা এইদৰে গোন্ধোৱা বনৰ আগ এটা, শুকলতিৰ আগ এটা, লাওৰ আগ কেইটামান, ঢেকীয়া কেইডালমান আৰু নৰসিংহৰ আগ দুটামান আনি ধুই ল'লোঁ আৰু দুটা কণীৰ লগতে লৈছোঁ। এতিয়া মই শাকখিনি মিহি মিহিকৈ কাটি ল'ম। এনেকৈ মুঠি মাৰি লৈছোঁ। এনেকৈ ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। তাতে কেঁচা জলকীয়া দুটা, পিঁয়াজ এটা কাটি ল'ম আৰু এটা কেৰাহীত অকণমান তেল দি তাতে নিমখ হালধি দি শাকখিনি অলপ সময় এইদৰে ভাজি থাকিম। শাকৰ পানীখিনি শুকাই নোযোৱা পৰ্যন্ত এইদৰে লৰাই লৰাই ভাজি থাকিব লাগিব। যেতিয়া শাকখিনি সিজি তাৰ পানীখিনি শুকাই ফৰফৰীয়া যেন হ'ব, তেতিয়া আমি কণী দুটা ভাঙি তাতে দি দিম। এই শাকখিনি সিজিছেই আৰু এনেদৰে লৰাই লৰাই ভাজি থাকিব। অলপ অলপ লাগি ধৰিছে। ধুনীয়াকৈ লৰাই লৰাই শাকৰ পানীখিনি শুকাইছে আৰু হৈ গৈছে। ধুনীয়াকৈ ফৰফৰীয়া হৈছে। কণী দিবলৈ হৈছে আৰু এতিয়া আমি ইয়াতে কণী দুটা ভাঙি দি ল'ম। ভাঙি দি ধুনীয়াকৈ শাকখিনিৰ লগত মিহলি হৈ যোৱাকৈ লৰাই লৰাই ভাজি থাকিম। এনেদৰে লৰাই লৰাই দি ভাজি থাকিব যাতে কণীখিনি লাগি নধৰে। অকণমান লাগি ধৰিছে, এনেদৰে এৰুৱাই দিব আৰু এইখিনি ফৰফৰীয়া হোৱালৈকে ভাজি থাকিব। চাওক, ধুনীয়াকৈ ফৰফৰীয়া হৈ উঠিছে আৰু গোটেইখিনি কেৰাহীটোত লাগি নধৰা হৈছেহি। আৰু এয়া আমাৰ কণীৰ সৈতে লাও আগৰ ভাজি খাবলৈ প্ৰস্তুত হৈ গ'ল। এয়া চাওক, দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈকো বহুত টেষ্টি হৈছে। আপোনালোকে এনেদৰে খায় নে নাখায় মোক কমেণ্ট কৰি জনাব। তেনেহ'লে বন্ধুসকল, এতিয়া আহোঁ সেই বিশেষ টিপছটোৰ কথালৈ, যাৰ কাৰণে আপুনি এতিয়ালৈকে ভিডিঅ'টো চাই আছে। ভিডিঅ'টো দেখি চাগে নিশ্চয় অনুমান কৰিব পাৰিছে যে জলকীয়াৰে কিবা এটা টিপছ হ'ব। হয় বন্ধুসকল, ঠিকেই ধৰিছে। এয়া পকা জলকীয়া, তেল, নিমখ, ভিনেগাৰ বা অন্য সামগ্ৰী নোহোৱাকৈ অতি সহজে সংৰক্ষণ কৰি ৰখাৰ উপায়। প্ৰথমে মই বাৰীৰ পৰা ছিঙি অনা জলকীয়া কেইটামান ভালদৰে ধুই এনেদৰে দুফাল দুফালকৈ কাটি লৈছোঁ আৰু এইখিনি ৩-৪ দিনমান খৰখৰীয়া হোৱালৈকে ৰ'দত দি থাকিম। এইখিনি কটা হৈ গৈছে। ৰ'দত শুকোৱাৰ পাছত এইদৰে ভাঙি দিলে মচককৈ শব্দ কৰি টুকুৰা হৈ যাব। এতিয়া এইখিনি খৰখৰীয়া হোৱালৈকে ৰ'দত দি থাকিম। এয়া চাওক, ৩ দিনৰ পাছত মোৰ জলকীয়াখিনি সাঁচি থ'বৰ বাবে প্ৰস্তুত হৈ গ'ল। এয়া চাওক, খুব ধুনীয়াকৈ খৰখৰীয়া হৈ গ'ল। মোৰ মাত্ৰ 3 দিনহে লাগিল।
ৰ'দটো বৰ চোকা আছিল বাবে। এতিয়া এইখিনি এটা বয়ামত এনেদৰে ভৰাই ৰাখি থ'লে এবছৰতকৈ বেছি দিনলৈ খাব পাৰি। মাত্ৰ বয়ামৰ মুখনিখন টানকৈ লগাই ৰাখিব লাগিব। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।